ওম শান্তি। মুরলীর তারিখ 3 জুলাই 2025। বৰদান। মধুৰতাৰ বৰদানেৰে সদায় আগবাঢ়ি যাওঁতা শ্ৰেষ্ঠ আত্মা হোৱা। মধুৰতা এনেকুৱা বিশেষ ধাৰণা যিয়ে অসাৰ ধৰণীকো মধুৰ কৰি তোলে। কাৰোবাক ক্ষণিকৰ বাবে স্নেহৰ দৃষ্টি দি দিয়া, মধুৰ বচন কৈ দিয়া, তেতিয়া যিকোনো আত্মাক সদা কালৰ বাবে ভৰপূৰ কৰি দিব। ক্ষণিকৰ স্নেহৰ দৃষ্টি আৰু বাণীয়ে সেই আত্মাটিৰ সৃষ্টি সলনি কৰি দিব। তোমালোকৰ দুটি মধুৰ শব্দয়ো সদা কালৰ বাবে তেওঁলোকক পৰিৱৰ্তন কৰাৰ নিমিত্ত হৈ যাব। সেইকাৰণে মধুৰতাৰ বৰদান সদায় লগত ৰাখিবা। সদায় মধুৰ হৈ থাকিবা আৰু সকলোকে মধুৰ কৰি তুলিবা। শ্লোগান। সকলো পৰিস্থিতিত ৰাজি হৈ থাকা, তেতিয়া ৰাজযুক্ত হৈ যাবা। ওম শান্তি।